গোৱালপাৰাত CM ভিজিলেন্স শাখাৰ অভিযান ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীক ঘুষ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীক 10,000 টকা ঘুষ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আজি দুপৰীয়া গোৱালপাৰা চহৰৰ নয়াপাৰাস্থিত ঔষধ পৰিদৰ্শক কাৰ্যালয়ত চলোৱা এই অভিযানত গ্ৰেপ্তাৰ হৈছে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপেনজিৎ চৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনছাৰ আলী এগৰাকী ফাৰ্মাচিষ্টৰ পৰা লাইসেন্সৰ বাবদ ঔষধ পৰিদৰ্শকৰ হৈ লৈছিল 10,000 টকা আৰু সেই সময়তে কৰ্মচাৰী দুগৰাকী হাতেলোতে ধৰা পৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ হাতত উল্লেখ্য যে মুহিবুল ইছলাম নামৰ এগৰাকী ফাৰ্মাচিষ্টক জিপিআৰ লাইসেন্সৰ বাবে এমাহৰ পূৰ্বে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কম্পিউটাৰ অপাৰেটৰ দীপজিৎ চৰকাৰ আৰু চতুৰ্থ বৰ্গৰ পিয়ন কৰ্মচাৰী আনছাৰ আলীৰ জৰিয়তে মুঠ 19,000 টকা দাবী কৰিছিল সেই সময়ত দাবী কৰা ধনৰ 4,000 টকা আদায়ো লৈছিল কিন্তু লাইসেন্সৰ কোনো কাম কৰা নাছিল দাবী কৰা সম্পূৰ্ণ ধন আদায় দিলেহে লাইসেন্সৰ কাম কৰা হ'ব বুলি স্পষ্ট কৰে পৰৱৰ্তী সময়ত দাবী কৰা ধন আদায় দিয়াৰ পৰিৱৰ্তে অতিষ্ঠ হৈ পৰা ফাৰ্মাচিষ্ট মুহিবুল ইছলামে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাসহ কম্পিউটাৰ অপাৰেটৰ দীপজিৎ চৰকাৰ আৰু পিয়ন আনছাৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিৰ্বাৰক শাখাত অভিযোগ দাখিল কৰে দুৰ্নীতি নিবাৰক শাখাই অভিযুক্তসকলক হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ জাল পাতে সেইমতে পৰিকল্পনা অনুসৰি মুহিবুল ইছলামে আজি কাৰ্যালয়টোৰ দুই কৰ্মচাৰী ক্ৰমে কম্পিউটাৰ অপাৰেটৰ দীপজিৎ চৰকাৰ আৰু পিয়ন আনছাৰ আলীৰ লগত বন্দবস্তি কৰি দাবীকৃত ধনৰ বাকী থকা 15,000 টকাৰ ঠাইত 10,000 টকা আদায় দিয়ে আৰু সেই সময়তে পূৰ্বে খাপপিটি থকা CM ভিজিলেন্সৰ এটি দলে দুই কৰ্মচাৰীক লাইসেন্সৰ বাবদ ঘুষ লোৱা 10,000 টকাসহ হাতেলোতে গ্ৰেপ্তাৰ কৰে আজি আমাৰ DDI অফিচৰ ইন্সপেক্টৰ অফিচৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপজিৎ চৰকাৰ আৰু আনছাৰ আলী দুজনক এন্টি কৰাপশ্যনৰ পৰা ছাৰহঁতে আহি ৰেড হেণ্ডেড ধৰিছে উৎকোচ লোৱাতে হাতে লোটে ধৰা পৰিছে মোৰ পৰা লৈছে কিমান টকা লৈছিলে 10,000 আপুনি দিয়াতে যোগাযোগ কৰি আহিছিল ঘটনাটো এতিয়া ধৰক লক্ষীপুৰ মোৰ এখন ফাৰ্মাচী আছে এইটো সাৰেণ্ডাৰ কৰি নতুন এখন ড্ৰাগ লাইসেন্সৰ কাৰণে এপ্লাই কৰিছিলোঁ যোৱা কেইমাহ ধৰি মোক মানে বাৰে বাৰে ঘূৰাই আছে পইচা নিদিয়াৰ কাৰণে ইহঁতে মানে বাৰে বাৰে ঘূৰাই আছে পিছত 15,000 টকা দাবী জনালে চালানৰ পইচা এক্সট্ৰা 4,000 দিয়াৰ পিছত আৰু আজি 15,000 খুজিছিল তাৰে 10,000 প্ৰিপেয়াৰ কৰি আনি ৰেড হেণ্ডেড ধৰা হ'ল তেওঁলোকৰ নাম কি তো দীপজিৎ চৰকাৰ আৰু আনছাৰ আলী দুজনে খুজিছিল ইয়াতে 100% আমাৰ DI বাইদেউ সংগীতা নাথ মাজাৰ ভূঞা বাইদেউ জড়িত হৈ আছে একচুৱেলি ইন্সপেক্টৰ বাইদেউ সিহঁতৰ হতুৱাই কালেকশ্যন এটা দোকান বহাইছে এতিয়া ধৰক আমাৰ ফাৰ্মাচিষ্টখিনিৰ পৰা যিমান পইচা মানে কালেকশ্যন কৰি আছে ইভেন এতিয়া চাওক সিহঁতে মালিক পক্ষক মানে সুবিধা দিয়ে আমাৰ ফাৰ্মাচিষ্টখিনিক একো সুবিধা নিদিয়ে ইফালে ধৰক আমাৰ ডিষ্ট্ৰিক্টত যিমানখিনি মানে GPR আছে ফাৰ্মাচী চলি আছে উইদাউট লাইসেন্সতো আছে উইদাউট ফাৰ্মাচিষ্ট প্ৰেজেন্ট নোহোৱাকৈ বহুত দোকান চলি আছে মানে এই লাইসেন্সত দিয়াৰ নামত দীৰ্ঘদিনৰ পৰা দি আছে এতিয়া চাওক চিম্পল দোকান এখন পুৰণা দোকান ৰিনুৰ কাৰণে সিহঁতে হাতৰ পৰা 10,000 টকা লৈকে লৈ আছে নহ'লে মানে ঘূৰাই থাকে নহ'ব ৰিনু বুলি কৈ থাকে নতুন ফাৰ্মাচী এপ্লাই কৰিব আহিলেতো বহুত টকা লয় এতিয়া মোৰ পৰা যেনিবা 19,000 টকা মান কৰিছিল খুজিছিল বেলেগৰ পৰা ধৰক 20ৰ পৰা 30-40 যাৰ পৰা যিমান পায় আৰু মই পইচা দিছোঁ মই আগতে 4,000 আজি 10,000 14,000 টাকা দিছোঁ প্ৰণিধানযোগ্য যে সংগীতা নাথ মাজাৰ ভূঞাই কাৰ্যালয়টোত ঔষধ পৰিদৰ্শকৰ দায়িত্বভাৰ লোৱাৰ পৰাই পৰিদৰ্শকগৰাকীৰ পৃষ্ঠপোষকতাত কাৰ্যালয়টোত এক সিন্ডিকেট গঢ়ি উঠিছে পুৰণি ফাৰ্মাচী লাইসেন্স নৱীকৰণ আৰু নতুন লাইসেন্স দিয়াৰ ক্ষেত্ৰত সিন্ডিকেট চক্ৰটোক বৃহৎ অংকৰ ধনৰ ঘুষ নিদিলে কোনো কাম নিহিজে
সেইগৰাকী ঔষধ পৰিদৰ্শকে দীৰ্ঘদিন ধৰি ঔষধ ব্যৱসায়ীসকলৰ বিভিন্ন অজুহাত তথা অযথা হাৰাশাস্তি কৰি অহাৰো পূৰ্বৰ অভিযোগ আছে। কি বিষয় আছিলে স্যাৰ কি কয় কি বিষয় আছিলে তেওঁলোকে ঘোষ লৈছিলে এটা ড্ৰাগ লাইচেন্স উলিয়াই দিয়াৰ বিনিময়ত কিমান টকা লৈছিলে স্যাৰ 10,000 ড্ৰাগছ ইনভেষ্টিগেশ্যনৰ কিবা ইনভল্ভ থকা নাই আমি পোৱা নাই ইনভেষ্টিগেশ্যনটো হ'বহে চলি আছে সম্ভাৱনা আছে নেকি তেনেকুৱা ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হৈ আছে চলি আছে অফিচত কিবা পাইছে নেকি আপত্তিজনক কিবা নাই একো পোৱা নাই পিছত আৰু পোৱা নাই 10,000 লৈছিলে থেংক ইউ 10,000 থেংক ইউ ব্যুৰো ৰিপৰ্ট আই নিউজ।